নমস্কাৰ প্ৰিয় বন্ধুসকল, মই হেমপ্ৰসাদ শৰ্মা। আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল। আপোনালোকৰ মাজত মই লৈ আহিছোঁ এটি বিশেষ কাহিনী, দুখ লগা কাহিনী। নিশ্চয় আপোনালোকে শেষলৈকে চাব বুলি মোৰ দৃঢ় বিশ্বাস, আশা। গতিকে দেৰি নকৰাকৈ আহকচোন কাহিনীৰ মাজলৈ সোমাই যাওঁ। ৰমেশ এইচএছ পৰীক্ষাত 90% নম্বৰ প্ৰাপ্ত কৰি উত্তীৰ্ণ হয়। ৰিজাল্টছৰ মাৰ্কশ্বিটখন লৈ অহা মাত্ৰেই ৰমেশৰ দেউতাক উৎফুল্লিত হয় আৰু নিজৰ পুত্ৰক মৰম স্নেহেৰে সাৱটি ধৰি ধন্যবাদ জনোৱাৰ লগতে মংগল কামনা কৰি আশীৰ্বাদ দিয়ে। তাৰপিছত চাওকচোন, নিজৰ পত্নীক এই ভাল খবৰটো দিবলৈ বুলি মাৰ্কশ্বিটখন হাতত লৈ আগবাঢ়ি আহে আৰু পত্নীক দেখুৱাবলৈ ধৰে। ৰমেশৰ মাতৃয়েও চাওঁ চাওঁ বুলি আনন্দ স্ফূৰ্তিত আগুৱাই আহি মাৰ্কশ্বিটখন চাব বিচৰাত হঠাতে পুত্ৰ ৰমেশে হাঁহি মাৰি ক'ব ধৰে, দেউতা আপুনি এই মাৰ্কশ্বিটখন মাক কেলেই নেদেখুৱাইছে? মা দেখোন নিৰক্ষৰ হয় বুলি আপুনি গম পায়েই, যিহেতু সেইটো চাইনো তেওঁ কি বুজি পাব? পুত্ৰৰ মুখৰ পৰা এনে কথাষাৰ শুনা মাত্ৰেই মাকৰ চকুৰ পৰা চকুলো নিগৰি ওলোৱাত ৰিহাৰ আঁচলেৰে চকুযোৰ মচি তেওঁ ভিতৰলৈ সোমাই পৰে। এনেতে দেউতাকে পুত্ৰ ৰমেশক কিছুমান কথা যেতিয়া ক'ব ধৰিলে, তেতিয়া ৰমেশে কি কৰিলেনো আহকচোন আগলৈ আৰু চাওঁ, কথাবোৰ শুনি যাওঁ। দেউতাই কৈ যাবলৈ ধৰিলে, চোৱা ৰমেশ, হয় তুমি ঠিকেই কৈছা, তোমাৰ মাতৃ নিৰক্ষৰ, একোকেই নাজানে। তুমি যেতিয়া গৰ্ভত আছিলা তেতিয়া আমাৰ বিয়া হোৱা মাত্ৰ 3 মাহমানহে হৈছিল। মই তোমাৰ মাতৃক কৈছিলোঁ যে এইবাৰৰ গৰ্ভৱতীক হস্পিটেলত গৈ গৰ্ভপাত কৰোৱা হওক, কাৰণ আমাৰ নতুন বিয়া হৈছেহে মাথো। তেতিয়া মায়ে কি কৈছিল জানানে? তেতিয়া তোমাৰ মাতৃয়ে মোক খং কৰিছিল। তাই মোৰ কথাত সন্মতি প্ৰকাশ কৰা নাছিল বাবেহে তোমাৰ জন্ম হৈছিল। কিয়নো তাই এজনী নিৰক্ষৰ, একোকেই নাজানে। যেতিয়া তোমাৰ বাবে নতুন কাপোৰযোৰ কিনিবলৈ গৈছিলোঁ, তেতিয়া তাই নিজৰ বাবে কম দামৰ কাপোৰ কিনিছিল, কিন্তু তোমাৰ বাবে দামীযোৰহে কিনি দিবলৈ কৈছিল। কিয়নো তাই এজনী নিৰক্ষৰ, একোকেই নাজানে। যেতিয়া তুমি একেবাৰে সৰু আছিলা, তেতিয়া তোমাৰ মাতৃয়ে দিনে নিশাই নিজে টোপনি ক্ষতি কৰি হ'লেও তোমাৰ চোৱা চিতা কৰাত ব্যস্ত আছিল। কিয়নো তাই নিৰক্ষৰ, একোকেই নাজানে। যেতিয়া তুমি স্কুল যাব ধৰিলা, তেতিয়া তাই সদায় ৰাতিপুৱা সোনকালে উঠি তোমাৰ খাদ্যৰ বাবে আহাৰ যোগান ধৰিছিল। টিফিনত খোৱা বস্তু ভৰাই তোমাক স্কুললৈ পঠিয়াইছিল। তুমি স্কুলৰ পৰা নহালৈকে পদূলি মুখতেই তোমাৰ বাবে ৰৈ আছিল। কিয়নো তাই নিৰক্ষৰ, একোকেই নাজানে। যেতিয়া তুমি বুলি দেউতাই আৰু এনেদৰে পুনৰবাৰ আগলৈ ক'ব খোজোতেই ৰমেশে দেউতাকৰ মুখত নিজৰ হাতখন আগুৱাই নি কান্দি ক'ব ধৰে, বছ দেউতা, বছ, হৈ গ'ল, মোৰ আৰু শুনি যোৱাৰ বাবে একেবাৰে সাহস আৰু ধৈৰ্য নাই। এনেদৰে কৈ ৰমেশ ভিতৰত সোমাই যায় আৰু মাতৃৰ কাষ পায়গৈ। ৰমেশে মাতৃক সাৱটি ধৰি শুকাই কান্দিব ধৰে আৰু তেতিয়া তেনেদৰে কোৱা কথাটিৰ বাবে ক্ষমা বিচাৰি কয়, মা, মোক ক্ষমা কৰি দিবা। মই আজি এই কাগজখিলাত শিক্ষকে প্ৰদান কৰা 90% নম্বৰহে প্ৰাপ্ত কৰিবলৈ সক্ষম হৈছোঁ। কিন্তু তুমিতো মোৰ জীৱনক আগুৱাই নিয়াত 100% নম্বৰ দিয়া প্ৰথমগৰাকী শিক্ষয়িত্ৰী হোৱা মা। মই আজি 90% নম্বৰ পোৱাটো কি লাভ হ'ল মা, যদিহে মই তোমাক চিনি নাপাওঁ? মোৰ অজ্ঞানতাৰ আন্ধাৰ এতিয়াহে আঁতৰিছে মা। মই আজিও অজ্ঞানী, নিৰক্ষৰ স্বৰূপ আছোঁ মা। কিয়নো তোমাৰ তাত আজিও PhD ডিগ্ৰী লাভ কৰা অভিজ্ঞতা বিৰাজ হৈ আছে মা। আজি মই মোৰ মাতৃৰ ভিতৰত লুকাই থকা শিক্ষক, বন্ধু, ডাক্তৰ সকলো ব্যক্তিৰ গুণৰেই দৰ্শন পালোঁ মা। মোক ক্ষমা কৰি দিবা মা, ক্ষমা কৰি দিবা।